আশা কৰিছো যে জুলাই মাহৰ ফাৰ্ষ্ট উইকত আমি আৰু 10,000 পোষ্টৰ এডভাৰটাইজ দিম 10,000 প্লাস হ'ব এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত বহুত পোষ্ট খালি আছে এডুকেশ্যন ডিপাৰ্টমেন্টত আৰু পোষ্ট খালি আছে গতিকে 10,000 আৰু এডভাৰটাইজ হ'ব মইতো এতিয়ালৈকে 1 লাখ নম্বৰ জনে চাকৰি পোৱা বুলি কোৱাই নাই যিদিনাখন 1 লাখ নম্বৰ জনে চাকৰি পাব তেওঁক আপোনালোকৰ আগতে আনি দেখুৱাম যে এও 1 লাখ নম্বৰ এটা তাৰ পিছতো কোনোবা মানুহৰ এক্সিডেন্ট হ'ব পাৰে কোনোবা আইএস পাব পাৰে দুই এটা খালি থাকিব পাৰে এটো বেলেগ কথা কিন্তু 1 লাখ সংখ্যাটো আমি গৈ চুই দিম গৈ একদম গন্তিয়ে কইতে 1 লাখ আৰু এটা আপোনালোকে জানি লব লাগে যে তৰুণ গগৈ চৰকাৰৰ দিনতে 2005তে অসমত এফআৰবিএম আইন সংশোধন হৈছে যে ওয়েটিং লিষ্ট পৰীক্ষাত থাকিব নোৱাৰিব যোনে ওয়েটিং লিষ্ট দিব তেওঁ 3 ইয়াৰ্স জেল হ'ব এটা আপোনালোকে আসাম এফআৰবিএম এক্ট 2005 পঢ়ি লব যে কোনোবা ডিপাৰ্টমেন্টে যদি ওয়েটিং লিষ্ট বনায় তেওঁ 3 বছৰ কাৰাদণ্ড